Hello guys, welcome to back my channel. আৰু আপোনালোকে ভাবিছে চাগে এই কইনা বনিয়ে গ'ল নেকি, কিন্তু নহয়। একচুৱেলি মই আপোনালোকক এটা কথা জনাবলৈ আহিছোঁ। মানে মই যিকেইদিন আপোনালোকক ভিডিঅ' দিয়া নাছিলোঁ, প্ৰায় দুমাহ মানেই দিয়া নাই ভিডিঅ'। আৰু কি কাৰণে দিয়া নাছিলোঁ মই সিদিনা আপোনালোকে চাগে মোৰ যদি ভিডিঅ' চাইছে তেতিয়াহ'লে গম পাবই কি কাৰণে দিয়া নাছিলোঁ। আৰু এতিয়াও মই ভালকৈ ক'বলৈ আহিছোঁ, সিদিনাটো মোৰ কোৱা নহ'লেই ভালকৈ, কাৰণ এক্সাম আছিলে আৰু লগতে ভিডিঅ' বনাই আছিলোঁ। চ' এইটো কাৰণে ভালকৈ মই আপোনালোকক কৈ দিয়া নহ'ল। তো আজি ক'বলৈ আহিছোঁ, মই আপোনালোকে দেখি চাগে গম পাইছেই কি শিকিছোঁ মই প্ৰফেচনেল HD মেকআপ শিকিছোঁ। আৰু এতিয়া বৰ্তমান মোক ক'ব পাৰে মই প্ৰফেচনেল মেকআপ আৰ্টিষ্ট। আৰু সকলোখিনি হৈ গ'ল। আমাৰ দুমাহ ধৰি ক্লাছ হৈছিলে, আঢ়ৈ মাহ মানে ক'ব পাৰি আৰু ক্লাছ হ'ল। আৰু এতিয়া ক্লাছৰ এক্সামো হ'ল। এক্সাম দিনাখন আপোনালোকক মই ভিডিঅ' দেখাইছিলোঁ কৰি পেলাই। আৰু যদি নাই চোৱা তেতিয়াহ'লে গৈ চাব পাৰে, ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে গৈ চেক কৰিব পাৰে। আৰু তাকে মই জনাবলৈ আহিলোঁ যে মই এতিয়া ভ্লগৰ উপৰিও এনেকুৱা মেকআপৰো ভিডিঅ' দিম আপোনালোকক। আৰু ব্ৰাইডেল মেকআপৰ যিখিনি বহুতে নিশিকে দিয়কচোন, মই শিকিছোঁ কাৰণ এইটো মোৰ শিকাৰ ইচ্ছা আছিলে আৰু এইম বুলিয়ে ক'ব পাৰি। মই ভাল পাওঁ এইবিলাক, সেইটো কাৰণে মই শিকিলোঁ। আৰু সকলোৱেতো ইমান এফৰ্ড কৰিব নোৱাৰিবও পাৰে, তো নিশিকিবও পাৰে ন সকলোৱে। সেইটো কাৰণে মই ভাবিছোঁ আপোনালোকক এনেকুৱা মানে ইজি ট্ৰিক মানে ভিডিঅ' মেকআপৰ লৈ আহিম। আৰু আপোনালোকে ঘৰতে বহি খুব কম বস্তুৰে আপোনালোকে মেকআপ কৰিব পাৰে যাতে, তেনেকুৱা মই ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াম। আৰু মোক যদি আপোনালোকে মোৰ এই লুকটো ভাল পাইছে, আৰু মই ফটো এড কৰি দিম বাৰু, এই লুকটো যদি ভাল পাইছে, আৰু মই ব্ৰাইডেল শ্বুট কৰিছোঁ, ৱেষ্টাৰ্ণ শ্বুট কৰিছোঁ, আৰু বহুতখিনিয়ে শ্বুট কৰিছোঁ। আৰু আপোনালোকক ফটো পালে দিম, নিশ্চয় দিম, কিন্তু এতিয়ালৈকে মই পোৱা নাই। তো পিকচাৰটো আপোনালোকক দি দিম। আৰু আপোনালোকে যদি মোৰ এই নিউড মেকআপ, একচুৱেলি এইটো পাৰ্টি মেকআপ হয়, যিসকলে ৰিচিপশ্যন, কইনাসকলে আজিকালি মডাৰ্ণ হৈ গৈছে ন, চ' এনেকৈ কিছুমানে ল'ব বিচাৰে। আৰু বেলেগ টাইপৰো আছে, গোটেইখিনি মই এতিয়া দেখাব নোৱাৰোঁ, জাষ্ট কৈ দিছোঁ। তেনেকুৱা ধৰণৰ এইটো ৰিচিপশ্যন লুক হয়, আৰু এইটো ৰিচিপশ্যন পাৰ্টি লুক হয়। এইটো পাৰ্টি লুকতো যায়, যিসকলে বিয়া পতা বোৱাৰী হয় সেইসকলে এনেকুৱা ধৰণৰ লুকটো কৰিব পাৰে। আৰু আপোনালোকে যদি মোৰ মেকআপটো ভাল পাইছে, আৰু ভিডিঅ' আপলোড কৰিম যদি ভাল পায়, আৰু এই লুকটো যদি পূৰা ক্লিন হৈছে, দেখিছেনে HD হয় আৰু ৱাটাৰপ্ৰুফ হয়। মই আপোনালোকক এতিয়া ৱাটাৰপ্ৰুফ টেষ্টটো কৰি নেদেখাওঁ, লেকিন ৱাটাৰপ্ৰুফ হয়। আপোনালোকক মই বেলেগ এদিন ভিডিঅ' আপলোড দিম, এই ৱাটাৰপ্ৰুফ কেনেকৈ হয় দেখাম মই পানী ঢালি পেলাই মেকআপত, তেতিয়া গম পাব। কিন্তু এতিয়া বৰ্তমান আপোনালোকে মেকআপটো পূৰা ক্লিন হৈছে পূৰা। আৰু কি কৰিছোঁ, কি নাই কৰা চাগে গমেই পাইছে যিসকলে কৰি থাকে। আৰু যিসকলে নকৰে তেওঁলোকৰ কাৰণে মই ভিডিঅ' আপলোড দিম, সেইটো কাৰণে কোনো চিন্তা কৰিবলগীয়া কথা নাই। মোৰ পৰা আপোনালোকে নিশ্চিন্ত মনে ইজি ট্ৰিকবোৰ শিকিব পাৰিব। এটা কথা, যিহেতু এতিয়া অলপ বিয়া ছিজন আহি আছে, চ' মই অলপ ডিছকাউণ্ট দিছোঁ। আপোনালোকে যদি কৰিব বিচাৰে অন্যৰ মেকআপ আৰ্টিষ্টৰ তুলনাত, মই অকণমান ডিছকাউণ্ট দিছোঁ, যিহেতু আজিকালি মেকআপৰ কথা জানেই, বহুত লয় আৰু এমাউণ্ট হয়। এমাউণ্টখিনি কথাটো সকলোৱে জানে, তো সেইটো কাৰণে মোৰ পৰা অকণমান আপোনালোকে কমত পাব, অফ পাব, যিহেতু বিয়া ছিজন আহিছে। আৰু অকণমান ডিছকাউণ্ট দি আছোঁ মই। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব, মই নিশ্চয় আপোনালোকৰ ৰিপ্লাই দিম। কমেণ্ট কৰিব, যদি কনফাৰ্ম হয় তেতিয়াহ'লে আপোনালোকক মই নাম্বাৰ দি দিম, আপোনালোকে মোক মাতিব পাৰে। চ' ইমানখিনিয়ে আজিলৈ মই জনালোঁ আপোনালোকক কথাটো। আৰু এই মেকআপটো যদি ভাল লাগিছে তেনেহ'লে প্লিজ কমেণ্ট কৰিব ভাল লাগিছে নাই। আৰু যদি মোক কণ্টেক্ট কৰিব বিচাৰে, ক'লোৱেই, দুবাৰ ক'লোঁ, সিমানখিনিয়ে আৰু আজিলৈ তেনেহ'লে বাই বাই, নমস্কাৰ। নতুন এটা ভিডিঅ' মেকআপেই হওক, ব্লগেই হওক, তাত লগ পাম। তেতিয়াহ'লে আজিলৈ বাই বাই।